হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? মোৰ ভালেই বাৰু। আশা কৰিছোঁ আপোনালোকেও ভালেই আছে। আজি হৈছে 15 অক্টোবৰ আৰু এতিয়া 8:30মান বাজিলে। মই এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ, কাৰণ মোৰ এইটো হাততে কিবা এটা হৈছে। এবাৰ অপাৰেশ্যন কৰিলোঁ, কিন্তু তথাপিও ভাল নহ'ল। চ' সেইকাৰণে আকৌ এতিয়া হোমিঅ'পেথিক ডক্টৰক দেখাব যাম। চ' মই এতিয়া ঘৰলৈ যাব ওলালোঁ আৰু ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। চাই থাকিব শেষৰলৈকে, গোটেইখিনি দেখাই থাকিম। গণেশগুৰি পালোঁ এতিয়া আকৌ খানাপাৰা বাছত উঠিম। এতিয়া গণেশগুৰি পালোঁ মই এতিয়া। খানাপাৰা আহি পালোঁ। এতিয়া ট্ৰেভেলাৰত বহি আছোঁ, কিন্তু মানুহ হোৱা নাই, বাকী আছে বহুতখিনি। এতিয়া মই জাগীৰোড পালোঁ আৰু এইটো হৈছে জাগীৰোডৰ ট্ৰেইন ষ্টেচনটো। মই মৰিগাঁও পালোহি। মই এতিয়া ডক্টৰৰ ওচৰত যাম। ফাৰ্মাচীখন বন্ধ আছে, চ' সেইকাৰণে মই এতিয়া ঘৰলৈকে যাওঁগৈ। ইভিনিং আকৌ ভাইটিৰ লগত আহিব লাগিব। মই এতিয়া আহি পালোঁ মৰিগাঁৱৰ গান্ধী ভৱন ফিল্ডত, আৰু ইয়াতে মৰিগাঁও জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰণে ডাঙৰকৈ প্ৰগ্ৰাম পাতিছে। সেয়া মই এতিয়া ৰিক্সাত ঘৰত যাওঁগৈ, ইয়াতে নোসোমাওঁ। মই ঘৰত আহি পালোঁ। আহি পাই অলপ বহিছোঁ ফেনৰ তলত। আমি এতিয়া বা আৰু মই ডক্টৰৰ ওচৰত যাব আহিছোঁ। তেতিয়াতো ফাৰ্মাচী বন্ধ হৈ আছিলে, ডক্টৰক দেখাব নাপালোঁ। এতিয়া বাও ঘৰত আহিছে। বাক ক'লোঁ দুয়োজনী যাওঁ, মই ডক্টৰকো দেখাম আৰু প্ৰগ্ৰাম হৈ আছে, প্ৰগ্ৰামো অলপ চাই আহিম গান্ধী ফিল্ডত। আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আমাৰ মাইনা ভিডিঅ' চাব আপোনালোকে, চাই লাইক কৰিব, কমেণ্ট কৰিব, আৰু তাতে ছাবস্ক্ৰাইবো কৰি দিব। চাই থাকিব ভিডিঅ'টো। ইয়াতে প্ৰগ্ৰাম হৈ আছে, কিন্তু আমি এতিয়া ইয়াতে নোসোমাওঁ। আমি এতিয়া প্ৰথমতে ডক্টৰৰ ওচৰত যাম, তাৰপিছত ইয়াতে আহিম। এইটো মৰিগাঁৱৰ হনুমান মন্দিৰ, টাউনতে আছে। বহুত ধুনীয়া ভিতৰখন। এতিয়া নাযাওঁ, বেলেগ এদিন যাম। তেতিয়া গ'লে বাৰু দেখাই দিম ভিতৰখিনি। এতিয়া নোসোমাওঁ ভিতৰত। এইটো আমাৰ চিনেমা হল, মৰিগাঁৱৰ নতুনকৈ বনাইছে। আমি ফাৰ্মাচী আহি পালোঁ এতিয়া, মহন্ত হোমিঅ'। তাতে মই দেখাই লওঁ এতিয়া। আমি এতিয়া ডক্টৰৰ ওচৰত আহিছোঁ। বহি আছোঁ, ডক্টৰক দেখাম এতিয়া হাতখন। দেখাই কৰি যামগৈ, এইবাৰ ভালতে হৈ আছোঁ। প্ৰব্লেমৰ কাৰণে হয় নে এনেই? আমি এতিয়া আহিলোঁ ডক্টৰক দেখাই। এয়া ঔষধ দিছে, ঔষধখিনি নিয়মতে খাব লাগিব। এইবাৰ ভাল হ'লে হয় আৰু। আকৌ আমি এতিয়া প্ৰগ্ৰাম চাব যাম গান্ধী ফিল্ডত। যোৱাকালি প্ৰতিষ্ঠা দিৱস গ'ল মৰিগাঁও জিলাৰ, তো সেইটো কাৰণে প্ৰগ্ৰাম পাতিছে। এতিয়া আমি আকৌ অলপ প্ৰগ্ৰাম চাম, প্ৰগ্ৰাম চাই লৈ ঘৰত যামগৈ আৰু আপোনালোককো দেখাই থাকিম, চাই থাকিব। চামগৈ, আপোনালোককো দেখাই দিম, চাই থাকিব। মানুহ চা আমি এতিয়া ভিতৰত সোমাই আহিলোঁ। ইয়াতে প্ৰগ্ৰামো হৈ আছে, মেলাও হৈ আছে, চব হৈ আছে। আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু আজি তো মানুহ সেইকাৰণে বহুত হৈছে, বহুত ভিৰ হৈছে। আপোনালোকেও চাই থাকিব। বিয়ানাম হৈ আছে ইয়াতে।
প্ৰগ্ৰাম চালোঁ অলপ প্ৰগ্ৰাম চাই এতিয়া আকৌ ভাবিছোঁ অলপ দোকান চাওঁ এনেই চাই লৈ ঘৰত যাম আপোনালোকৰ একজোৰদাৰ হাতচাপৰিৰে আমাৰ মাজত এয়া শংকৰী সংগীত বিদ্যালয় নিজ মেট্ৰিক গাঁৱৰ শিল্পী দলটি এইবোৰ কাপোৰৰ দোকান এয়া বস্ত্ৰমেলা ভাল লাগিছে চাদৰ মেখেলাবিলাক এয়া কাপোৰবিলাক ধুনীয়া লাগিছে চাদৰ মেখেলাবিলাক এইখন ৰেষ্টুৰেণ্ট খোৱা বস্তু এয়া খোৱা হেৰি দেখুৱাই এয়া বাঁহৰ বেগ এইবিলাক বাঁহৰে চব জাপি এইবিলাক ঘৰত ডেকৰেশ্যন কৰোৱা হয় আমি এতিয়া গুচি আহিলোঁ চাই আকৌ ৰাতি জুবিনৰ প্ৰগ্ৰাম চাব যাব লাগিব জুবিনদাৰ সেইকাৰণে আমি এতিয়া গুচি আহিলোঁ আৰু এইটো ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ এনেকুৱা পালে জনাব কমেণ্টত আজিলৈ বাই বাই